हेलो फ्रेंड्स, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকক জনাম যে আপোনাৰ পাৰ্টনাৰে আপোনাক সঁচাকৈ ভাল পায় নে আপোনাৰ লগত এনে মিছাকৈ টাইম পাছ কৰি আছে। আপোনালোকেনো কেনেকৈ গম পাব? গতিকে মোৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে গম পাব যে আপোনাৰ পাৰ্টনাৰে আপোনাক সঁচাকৈ ভাল পায় নে আপোনাৰ লগত টাইম পাছ কৰি আছে। সো বন্ধুসকল, প্ৰথম কথাটো হ'ল যে আপোনাৰ পাৰ্টনাৰে আপোনাক সৰু সৰু কথাত বাধা নিদিয়া। যেনে ধৰি লওক, আপুনি লগৰ ল'ৰাৰ লগত বাহিৰলৈ ওলাই গৈছে। যদি আপোনাক তেওঁ সঁচাকৈ ভাল পায়, তেওঁ ক'ব যে তই অলপ সোনকালে ঘৰলৈ উভতি আহিবি। আৰু ধৰি লওক কিছুমান কথা আছে, ধৰি লওক আপুনি যেনিবা আপোনাৰ পাৰ্টনাৰক ক'লে যে ঐ ছোৱালী, মই কালি মৰাৰ পৰা অকণমানৰ পৰা বাচিছোঁ, নহ'লে মৰিয়ে গ'লোহেঁতেন। এইবিলাক কথা শুনি তেওঁ আপোনাক ক'ব যে তই ভালকৈ চলা ফুৰা কৰিবি, অলপ গুৰুত্ব দিবি নিজৰ ওপৰত। গতিকে এইবিলাক কথা যদি আপোনাক নকয়, যদি আপোনাৰ মৰা কথা শুনিও তেওঁ আপোনাক একো গুৰুত্বই নিদিয়ে, তেতিয়া ভাবিব যে সেইজনী ছোৱালী আপোনাৰ বাবে উপযুক্ত নহয় বা আপোনাক তেওঁ সঁচাকৈ ভাল পাবও নোৱাৰে। গতিকে যিজনী ছোৱালীয়েনো আপোনাৰ মৰাৰ কথা শুনিও একো গুৰুত্ব নিদিয়ে, একোটাই আপুনি মৰিলেও আহে নাযায়, তেনেকুৱা ছোৱালীনো আপোনাৰ জীৱনত কিদৰে আপোনাৰ লাইফ পাৰ্টনাৰ হ'ব? গতিকে এইবিলাক লক্ষণ দেখিলে গম পাব যে আপোনাৰ পাৰ্টনাৰে আপোনাক সঁচাকৈ কেতিয়াও ভাল পাব নোৱাৰে। তাই অকল আপোনাৰ লগত টাইম পাছে কৰি আছে। গতিকে এইটোৱে আছিল প্ৰথম কথাটো। এতিয়া আমি আহোঁ দ্বিতীয় কথাটোলৈ। দ্বিতীয় কথাটো হৈছে আপোনাক অকণমানো জেলেছ ফিল নকৰা। যদি আপোনাৰ পাৰ্টনাৰে যদি আপোনাক সঁচাকৈ ভাল পায়, তেতিয়াহ'লে আপোনাক বেলেগ ছোৱালীৰ লগত দেখি পিনি আপোনাৰ পাৰ্টনাৰৰ খং উঠিব, আপোনাক গালি পাৰিব। তেওঁ ভয় হ'ব যে মোৰ পাৰ্টনাৰ বেলেগৰ কেতিয়াও নহওক, সি অকল মোৰ লগতে থাকক বা তেওঁ অকল মোৰ লগতে থাকক, তেওঁক মই ভাল পাওঁ, অকল মোৰেই হৈ থাকক। গতিকে আপোনাক যদি আনৰ লগত দেখে, তেওঁ নিশ্চয় যদি সঁচাকৈ ভাল পায় জেলেছ ফিলটো কৰিব। গতিকে আপুনি যদি বেলেগ ছোৱালীৰ লগত যদি ঘূৰি ফুৰে দিনটো, বেলেগত ক'ৰবাত যদি গৈ থাকে, তেতিয়া আপোনাক যদি একো বাধা প্ৰদান নকৰে বা আপোনাক দেখি অকণমানো নজ্বলে, তেতিয়া গম পাব যে তেওঁ আপোনাক সঁচাকৈ ভাল পোৱা নাছিলে, তেওঁ আপোনাৰ লগত এনেই টাইম পাছে কৰি আছিলে। গতিকে আপুনি এইবিলাক লক্ষণ দেখিলেই বুজি পাব যে তেওঁ আপোনাক সঁচাকৈ কেতিয়াও ভাল পাব নোৱাৰে, তেওঁ আপোনাক মিছা ভাল পোৱাৰ নাটক কৰি আছে আপোনাৰ লগত। গতিকে এইবিলাক কাৰণ যদি দেখে আপুনি, তেতিয়া বুজি পাব যে তেওঁ আপোনাক কেতিয়াও সঁচাকৈ ভাল পাবই নোৱাৰে, তেওঁ আপোনাৰ লগত অকল টাইম পাছে কৰি আছে। গতিকে এইটোৱে আছিলে দ্বিতীয় কথাটো। এতিয়া আমি আহোঁ তৃতীয় কথাটোলৈ। তো বন্ধুসকল, 3 নম্বৰ কথাটো হ'ল যে সৰু সৰু কথাত আপোনাৰ কাজিয়াৰ সৃষ্টি কৰিব, সৰু সৰু কথাত আপোনাৰ আঁতৰি যোৱাৰ কথা ভাবিব। যেনে ধৰি লওক, আপোনাৰ অকণমান কথাতে আপোনাৰ ধৰি লওক আপোনাৰ লগত লাগিব, আপোনাৰ লগত খুটিয়া খুটি লাগি পিনি আপোনাৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিব। ধৰি লওক প্ৰেম ভাল পোৱাত আপোনাৰ সৰু সৰু কাজিয়া, সৰু সৰু অভিমান, সৰু সৰু খং থাকেই। এই সৰু সৰু খং অভিমানত তেওঁ আঁতৰি যোৱাৰ চেষ্টা কৰিব, আপোনাক ফোন নকৰিব, আপুনি ফোন কৰিলে ফোনটো কাটি দিব। গতিকে এইবিলাক লক্ষণ দেখিলে গম পাব যে তেওঁ আপোনাৰ লগত এনেই টাইম পাছ কৰি আছে, যে আপোনাক তেওঁৰ প্ৰয়োজন অনুসৰিহে, আপোনাক তেওঁৰ যেতিয়া দৰকাৰ হয় তেতিয়াহে আপোনাৰ কাষত তেওঁ থাকিব আহিব বা আপোনাক বিচাৰিব। গতিকে এইবিলাক কাৰণত তেওঁ আপোনাৰ পৰা সৰু সৰু কথাত, সৰু সৰু কাৰণত আপোনাৰ আঁতৰি যোৱাৰ চেষ্টা কৰিব। গতিকে এইবিলাক লক্ষণ দেখিলে গম পাব যে আপোনাৰ পাৰ্টনাৰে বা তেওঁ আপোনাক কেতিয়াও সঁচা ভাল পাব নোৱাৰে আৰু পোৱা নাছিলে। গতিকে এনেকুৱা পাৰ্টনাৰ থকাতকৈ আপোনালোকৰ নথকাই ভাল। গতিকে আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব। এনেকুৱা ধৰণৰ লভ টিপছ পাবলৈ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব। থেংক ইউ।